মোৰ নামটো শ্ৰী ধৰ্মভূমি আৰু মোৰ ঘৰ হৈছে নলনীবাৰী আৰু বেপাৰী যোনটো লৈ গৈছে সিও নলনীবাৰী হয় আৰু বাকী মোৰ বেপাৰীজনৰ নাম আছিলে আলী হুছেইন আৰু যাৰ গৰুখন হেৰাইছে এইটো আমাৰ ওচৰতে ঘৰ আছে আপোনাৰ এজন মহৰুদ্দিন আনচাৰী আৰু জৈনাল আলী আৰু আলী হুছেইন। সিহঁতি মোক সুধিছিলে গৰু চাইছা নেকি এনেকুৱা, মই কৈছোঁ মই লৈ গৈছোঁ, এইফালে আপোনাৰ হ'ব পাৰে আপোনালোকে চাই ল'ব পাৰে, মই য'ত পেলাই আহিছোঁ এবাৰ চাই আহিব বলক, লৈ গৈছিলোঁ মই। মানে কি হ'ল আমিতো বিয়ালৈ গুচি গ'লোঁ, বিয়া এখন আছিলে, বিয়ালৈ আমি গুচি গ'লোঁ। বিয়াখন কোন জেগাত আছিলে? বিয়াটো এই বালিজানত আছিলে, এটা আমাৰ নলনীবাৰীতে আছিলে। তো দুই ভাগ হৈ গ'লোঁ মানুহ, আমি ঘৰৰ মানুহখিনি যে তোমালোকে ইয়াত থাকিবা, ওচৰত থাকিবা, গৰুখিনি লৈ আহিব ঘৰত, আমি দূৰটোত যাওঁগৈ সেইবুলি মানে এনেকৈ কৰি দিছোঁ। 12টা বজাত পানী চানী খুৱাই আহিলে, 12টা বজাত পানী চানী খুৱাই আহি ভাত খাই পেলাই গ'ল। আকৌ গৰুটো সন্ধিয়া টাইমত গৈ পেলাই গৰু উঠাবলৈ গৈছে, গৰু নাই, মানে পথাৰত নাই, পথাৰৰ পৰা নাই, খুটিয়ে আছে, খুটিয়ে নাই। তেতিয়া মোক ফোন কৰিলে বালিজানত, মই কৈছে যে মোৰ মেছেজে ফোন কৰিছে, গৰু নাই, খুটিৰ পৰা গায়ব হৈ গ'ল। পিছতো মই আহিলোঁ দৌৰি লৰালৰি কৰি, আহি গোটেই বিচাৰিলোঁ, নাই, একদম মানে আপোনাৰ এই হাতীমাৰাৰ পৰা লৈ একদম কাউৰী পথাৰলৈ পূৰা মানে ৰাতি 12টা বাজি গ'ল এইটো বিচাৰোঁতে আহি পেলাই টোপনিও নাই। সেই এনেকৈ আৰু ৰাতিপুৱা 4টা বজাত উঠি আকৌ বিচাৰিব ওলালোঁ, চাই পেলাই ঠিক 12টামান বাজিছে, এতিয়া ফোন আহিছে যে এনেকৈ গৰু পাইছোঁ তাত। এইটো আমাৰ লগৰীয়াটো যে এইটো গৰুৰ মালিকে কয়, এনেকৈ মহৰুদ্দিন, সি ক'লে যে এনেকৈ জেগাত আমি গৰু পাইছোঁ, ধৰমক ফোন কৰিছিলোঁ, ধৰমে ক'লে যে আমি যোৱাকালি একযোৰ 3টা গৰু ৰাখি থৈ আহিছোঁ, আহি পেলাই চাই লওঁ। তেতিয়া সি পটাপট গৈ পেলাই চালে এইটোৱেই গৰু। এতিয়া এইবিলাক চুৰ কৰিছে। গহপুৰ হেলেম থানাৰ আৰক্ষী অচি ছাৰে আমাক গৰুখিনি ওলাই দিছে, সেইটো কাৰণে আমি বহুত ধন্যবাদ দিছোঁ যে আমি পাইছোঁ বস্তুখিনি।